হেল্ল' ডিব্ৰুগড়ৰ নিশাৰ পৰিৱেশ এয়া চাওক 11টা বাজিলে ন আৰু পানগন খাই ল'লোঁ এতিয়া আমি আৰম্ভ কৰোঁ ষষ্ঠীৰ পূজা আজি ষষ্ঠীৰ বেদীত দুৰ্গাৰ প্ৰতিমা পৰিছে আজি এইবাৰ বোলে হাতীত আহিছে দেখা যাওক হাতীত আহি ডিব্ৰুগড়ত কেনেকুৱা ক'ত ধৰণে কেনেকৈ বহিছে পানখন খাই লৈছোঁ মোৰ লগে লগে আপোনালোকেও বোলো ডিব্ৰুগড় পূজা ক'ত কেনেকুৱা কি ধৰণে হৈ আছে আমি চাবলৈ যাওঁ কোনজি হালকা চা জৰ্দা দি বৈ হেৰিলে ডিব্ৰুগড়ত ক'ত ক'ত পূজা হৈছে তাকে চাবলৈ যাওঁ আৰু ডিব্ৰুগড়ৰ দৰ্শন পূজা ক'ত বেছি ধুনীয়া হৈছে কোনকেইখন দৰ্শন পূজা আপোনালোকে চালে ভাল পাব পৰিয়ালেও ভাল পাব আপোনালোকেও ভাল পাব ল'ৰা ছোৱালীয়েও ভাল পাব গতিকে নিশাৰ ভাগত আজি ষষ্ঠীৰ বেদীত দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠা হৈছে গতিকে আমি পালে এবাৰ গৈ চাওঁ বলক গোটেই আন্ধাৰ তই ওলাই গৈছোঁ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত মাৰ্কেটৰ ডিব্ৰুগড়ৰ টাউনৰ মাজত আছে গতিকে আপোনালোকে এখনতো আহিব পাৰে এয়া কেটলা মাৰ্কেটৰ পূজাখন আগৰ পূৰ্বৰ তাৰমানে আইচ ফেক্টৰী তেতিয়া মালিপতি দিশে গৈ আছোঁ আমি ৰাতিখন ঘূৰিছোঁ প্ৰায়
পাপা পাপা আমাকে দেখো আমার মোবাইলে দেখো মোবাইলে পাপা মোবাইলে দেখো মোবাইলে মোবাইল কোথায় আছে আমার মোবাইল এতিয়া আমি বিন্দাস গৈ আছোঁ গেহেম বজাৰ ৰাহুল ৰাহুল মণ্ডলে চলাই আছে বাহনখন আৰু মই পিছফালে কেমেৰামেন যেতিয়া খালটো উল্টা হৈ আছে আচলতে কেমেৰা ৰাহুলে কৰিব লাগিছিলে মই বাহন চলাব লাগিছিলে কিন্তু খেলটো উল্টা হৈ আছে দেখা যাওক আৰু আগত কেনেকুৱা ভাল পূজা হৈছে চব নিশা 11 বজাত মহাষষ্ঠী দিনাখনেই ডিব্ৰুগড় চহৰত আছাম ট্ৰাং ৰোড এই ৰোডতে এইটো অৱস্থা কাইলৈ কি অৱস্থা হ'ব আজি চব গাড়ী কেনেকৈ লাইন হৈছে আৰু আপোনালোকে কাইলৈ যদি মহাসপ্তমীত যদি এনেকৈ আহিম বুলি ভাবিছে গাড়ী লৈ তেতিয়াহ'লে গম পাই যাওক কি অৱস্থা হ'ব গম পাই লওক বজাৰে গোটেই মাৰ বাম্পাৰ পূজা যেন আজি শেষ হৈ যাব ৰাহুল হুণ্ডা পূজা শেষ বজাৰ শেষ आज 5G आ गया ना गया निकल के अंदर यहाँ जहाँ ऑफिस है उसका पीछे स्पॉटलाइट फेंका हुआ बड़ा देखा है हाँ ऑफिस के पीछे জালুকপৰাত এই তিনি মহাপিনে 12টা বাজিছে নিশা 12টা বজাত আদি মহাষষ্ঠী আৰু ষষ্ঠী উপলক্ষে মোৰ সকলো দৰ্শক বন্ধুবৰ্গলৈ মই
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শাৰদীয় দুৰ্গা পূজা উপলক্ষে সমগ্ৰ অসমবাসীক মোৰ আন্তৰিক ওলগ যাচিছোঁ আৰু মোৰ এই ভিডিঅ'টো চাই থাকিব আৰু কেনে পালে জনাব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ নিশ্চয় কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাৰটা বাজিছে নিশা 12টা বাজিছে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত জালুকপাৰাত গতিকে এই ভিডিঅ'টো শেষ কৰিবই লাগিব আৰু ইয়াতে যথেষ্ট দীঘল হৈছে আমি আপোনালোকক ইতিমধ্যে কেইবাখনো পূজা মণ্ডপ দেখালোঁ গতিকে ডিব্ৰুগড়ৰ পূজা আয়োজন কেনেকুৱা হৈছে আপোনালোকে গম পাইছে আজি মহাষষ্ঠী আৰু এই ষষ্ঠী ডিব্ৰুগড় 12 বজালৈকে একদম বিধি বাথৰুম ব্যৱস্থা গাড়ী ব্যৱস্থা গতিকে সপ্তমী অষ্টমী নৱমী কি কওঁ এয়া ৰাহুল উন্দা কেমেৰা পাৰ্চন মোৰ দৰাপিটি গৈ মোৰ বন্ধুবৰ্গ গতিকে আজি নিশা 12 বজালৈকে আমি আচলতে গোটেইবোৰ এই তিনিজনে লাগি মেলি এইবোৰ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ কিবা ক'বা অসমবাসীক ৰাইজক অঁ দুৰ্গা পূজা শুভেচ্ছা জনালোঁ বঢ়িয়া আৰু ডিব্ৰুগড়ত আহক উপলভ কৰক দুৰ্গা পূজা কেনেকৈ আমি বঢ়িয়া উত্তোলন কৰিছোঁ বঢ়িয়া হেপী দুৰ্গা পূজা এনজয় ইয়ৰ চেল্ফ এণ্ড বি ছেফ বঢ়িয়া সুন্দৰ কথা ক'লে ৰাহুল মণ্ডলে খুব সুন্দৰ কথা কৈছে আহক ডিব্ৰুগড়ত চাওক ডিব্ৰুগড়ত পূজা কেনেকুৱা হৈছে আৰু কি ধৰণে আয়োজন কৰিছে এবাৰ ডিব্ৰুগড়লৈ আহক এইবাৰ ডিব্ৰুগড়লৈ আহক জাষ্ট এবাৰ কাৰণে আহক কেনেকৈ আমি ডিব্ৰুগড়ত আৰু ফচক ডিব্ৰুগড়ত ট্ৰেফিক জামত ফচক কেনেকৈ ক্লিননেছ প্লাছ ক্লিননেছ আৰু বহুত থিমৰ ওপৰত বনাইছে বহুত থিম আপুনি এবাৰ আহক এবাৰ আমাৰ ডিব্ৰুগড় চহৰত এবাৰ পূজা চাওক আপোনালোকক বহুত ভাল লাগিব আৰু আশা কৰোঁ এইটো বছৰ 2 বছৰ পিছত আমি ক'ভিডৰ পিছত দুৰ্গা পূজা পাতিছোঁ এইটো দুৰ্গা পূজা বছৰ আপোনালোকৰ ভালেই হ'ব সুখলৈ যাব আৰু মংগলময় হ'ব এইটো আশা কৰিহে আমি এই ব্লগটো শেষ কৰিছোঁ জয় দুৰ্গা পূজা জয় মা দুৰ্গা কি জয় 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 অ' বাপ গোটেই ভিডিঅ' কপি গৈছে